জাষ্টিছ ফৰ জুবিন দা লিখি আমাৰ ছ'চিয়েল মিডিয়া এপসমূহত যদি আমি এৰি দিওঁ, আমি জাষ্টিছ ফৰ জুবিন দা বুলি যদি লিখোঁ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদি বিভিন্ন ধৰণৰ এপত, তেতিয়াহ'লে আমাৰ জুবিন দাই ন্যায় পাব নেকি জুবিন দাই ন্যায় পাবলৈ হ'লে আমাৰ এনেকুৱা কৰিব লাগিব যে আমাৰ যিমান অসমৰ মানুহ আছে সবে ৰাস্তাত আহি ওলাই আহি প্ৰতিবাদ কৰিব লাগিব জুবিন দাই ন্যায় পাবলৈ, নাকি এনেকুৱা কৰিব লাগিব যে অসমখন লণ্ড ভণ্ড কৰি পেলাব লাগিব তেতিয়াহ'লে আমাৰ জুবিন দা ন্যায় পাব, নাকি ইয়াৰ পৰিৱৰ্তে জুবিন দাৰ মৃত্যুৰ লগত যিসকল ব্যক্তি দোষী আছে সেইসকল ব্যক্তিক এৰেষ্ট কৰি ফাঁচি দিলে আমাৰ জুবিন দাৰ ন্যায় পাব। তো এইসমূহ কথা হৈছে আমাৰ অসমৰ কিছুমান ব্যক্তিৰ কিছুমান মানুহৰ। তো এনেবোৰ কাম কৰিলে জুবিন দাই কেতিয়াও ন্যায় নাপায়। এনেবোৰ ভুল আপোনালোকে কেতিয়াও নকৰিব, কাৰণ এইবোৰ ভুল কৰিলে আমাৰ অসমৰ GDP কমিব, আমাৰ অসমখন নষ্ট হ'ব, আমাৰ অসমখনত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ব। গতিকে মই আশা কৰোঁ কেতিয়াও আপোনালোকে এনেকুৱা কাম নকৰিব। তেতিয়াহ'লে জুবিন দাই ন্যায় পাবলৈ হ'লে আমাৰ কি কৰিব লাগিব? কুৱেশ্যন আহে, তেতিয়াহ'লে জুবিন দাই ন্যায় পাবলৈ হ'লে আমাৰ কি কৰিব লাগিব? জুবিন দাই ন্যায় পাবলৈ হ'লে কি কৰিব লাগিব মই আপোনালোকৰ লগত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টোৰ লগত থাকিব, আপোনালোকে শুনিব, তেতিয়াহ'লে সমূহ কথা আপোনালোকে বুজি পাব আচলতে জুবিন দাই ন্যায় পাবলৈ হ'লে কি কৰিব লাগিব। প্ৰথমে কথাটো হ'ল যে জুবিন দাই যদি ন্যায় পাবলৈ খোজে তেতিয়াহ'লে প্ৰথমে জুবিন দাৰ মৃত্যুৰ লগত যিসকল ব্যক্তি সন্দেহজনক ব্যক্তি আছে সেইসকল ব্যক্তিক আইনগতভাৱে এৰেষ্ট কৰি সেইসকল ব্যক্তিৰ ওপৰত তদন্ত হোৱা উচিত, তদন্ত হোৱা দৰকাৰ, যাতে জুবিন দাৰ মৃত্যু আচলতে কেনেকৈ হ'ল সেইসমূহ বস্তু ওলাই আহে, আৰু সেইসমূহ তদন্তত আইনগতভাৱে যদি দোষী হয় তেতিয়াহ'লে তেখেতসকলক শাস্তি দিয়াটো আমি সকলোৱে দাবী উত্থাপিত কৰিব পাৰিম, আৰু শাস্তি দিবই লাগিব, নহ'লে বেলেগ পৰিস্থিতি হ'ব। 2 নম্বৰ কথাটো হ'ল যে জুবিন দাৰ যদি ন্যায় পাব খোজে তেতিয়াহ'লে আমাক সকলোৱে মিলি জুবিন দাৰ আদৰ্শ, জুবিন দাৰ কথা সেইসমূহ মানি চলিব লাগিব। তেতিয়াহ'লে জুবিন দাৰ আত্মাই অলপ শান্তি পাব। জুবিন দাৰ পত্নী, মৰমৰ পত্নীয়ে কৈ থৈ গৈছিল যে জুবিনে বিচাৰিছিল সদায় অসমখনক এক শান্তিময় অসম কৰি গঢ়ি তোলা। জুবিনে বিচাৰিছিল যে অসমখনত কেতিয়াও যাতে হিন্দু মুছলিম নামৰ এই ধৰ্মৰ নামত ভেদাভেদ সৃষ্টি কৰি অসমখনক এক হুলস্থুল পৰিৱেশ সৃষ্টি হওক। জুবিন দাই এনেকুৱা কোনো কামেই নিবিচাৰিছিল, কিন্তু আজিও অসমখনত এনেকুৱা কাম হোৱা দেখা গৈছে। আপোনালোকে দেখা পাইছে যে অসম চৰকাৰে বেছিভাগ মুছলমান মানুহক টাৰ্গেট কৰি লয়, টাৰ্গেট কৰি অসমত এক বেলেগ পৰিৱেশ সৃষ্টি কৰিবলৈ চিন্তা চৰ্চা কৰে, যিটো চৰ্চাই নেকি তেখেতৰ ৰাজনীতি নিজৰ স্বাৰ্থটো আদায় হ'ব আৰু একো নহয়, অসমৰ কোনো উন্নতি নহয়। আজি আপোনালোকে চিন্তা কৰক, যদি আপোনালোকে ৰাস্তা ঘাটত ওলাই আহি প্ৰতিবাদ কৰি অসমখনক লণ্ডভণ্ড কৰে তেতিয়াহ'লে লছ আপোনাৰ হ'ব নে আমাৰ হ'ব? আপোনালোকৰ হ'ব নে আমাৰ হ'ব নে চৰকাৰৰ হ'ব? লছ হ'ব আমাৰ, লছ হ'ব আপোনাৰ, লছ হ'ব অসমৰ জনতাৰ, চৰকাৰে কোনো লছ নহয়। কাৰণ চৰকাৰে যিমান পাৰে সিমান লুটি লৈছে, লুটি লৈ পিনে সিহঁতে বেলেগ দেশত গুচি যাব, এৰি গুচি যাব হেলিকপ্টাৰে, বা সিহঁতৰ জীৱন ছেটআপ। কিন্তু আমাৰ সেইখিনি কাম দুখত পৰিব লাগিব, আমাৰ সেইসমূহ কৰ্মফল এটা এটাকৈ ভুগিব লাগিব। গতিকে আমি কেতিয়াও এনেকুৱা কল্পনা কৰিব নালাগে যে আমি অসমখনক এনেকুৱা কোনো হুলস্থুল পৰিৱেশ সৃষ্টি কৰিব নালাগে। আমাক সদায় অসমখনক এক সুন্দৰ অসম কৰি গঢ়ি তুলিব লাগে। তাৰ কাৰণে জুবিন দাৰো এইটো সপোন আছিল, সদায় কোনো চৰকাৰে আমাক যিমানে উচ্চতাই নিদিয়ক কিয় আমি যাতে এইবোৰ কৰ্মত লিপ্ত নহওঁ। কাৰণ কেইদিনমান আগত জুবিন দাৰ মৃত্যুক লৈ কথা কৈছিল যে আপোনালোকে ইমান অনুৰাগী ক'ৰ পৰা ওলাই আহিলে? জুবিন দাৰ অনুৰাগী বোলে ক'ৰ পৰা ওলাই আহিল মৃত্যুৰ পিছত? মৃত্যুৰ আগত বোলে অনুৰাগী নাছিল, এনেকুৱা ভাষ্য কৈছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মই এনেকুৱা মুখ্যমন্ত্ৰী পাই অসমত থাকি মোৰ লাজে অনুভৱ হৈছে, কাৰণ যিজন মুখ্যমন্ত্ৰী আজি জুবিন দাৰ মৃত্যুৰ লগত সন্দেহজনক ব্যক্তিৰ তদন্ত নকৰি আজি আকৌ হিন্দু মুছলমানৰ ৰাজনীতিটো সন্মুখত আনি কিবা বেলেগ কথা যিসমূহ কথা কয় আপোনালোকে শুনা পাইছে, যে মুছলমান মানুহে যদি ন্যায় বিচাৰে তেতিয়াহ'লে কয় যে আপোনালোকৰ ঘৰ মই এভিকশ্যন কৰিছোঁ বা উচ্ছেদ কৰিছোঁ কাৰণে কি আপোনালোকে মোৰ ওপৰত প্ৰতিশোধ লোৱাৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি আছে নেকি? এনেকুৱা অসমত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি আছে নেকি? এইটো কথা হ'ল নেকি? 2 নম্বৰ কথা কৈছে জুবিন দাই জীয়াই থাকোঁতে বোলে জুবিন দাইক আমি কোনো প্ৰগ্ৰামতে মাতা নাই, আমি বোলে বাংলাদেশৰ পৰা অন্য দেশৰ পৰা ছিংগাৰ আনি মাতিছোঁ। মুছলমান মানুহৰ কথা এনেকৈ কয়। তো এইসমূহ কথা কৈ হিন্দু ভাইসকলৰ পক্ষ লৈ, কাৰণ যিহেতু মুছলমান মানুহ অসমৰ মাইনৰিটি মানুহ, হিন্দু ভাইসকলৰ পক্ষ লৈ এটা ৰাস্তা ওলাব খুজি আছে, যিটো ৰাস্তাত সেই পলিটিচিয়ানসকলে থাকিব পাৰিব আৰু বিপুল ভোটে জয়যুক্ত কৰি 26ত আকৌ চৰকাৰ গঠন কৰিব পাৰিব। এনেকুৱা চিন্তা চৰ্চা কৰিছে। তো আমি সকলোৱে শিক্ষিত, আমি সকলোৱে জানো এনেকুৱা আমি কেতিয়া হ'ব নিদিওঁ। সদায় জুবিন দাৰ আমি আদৰ্শ মানি চলিম। আমাৰ জুবিন দাই কি কৈছিল যে যদি অসমখন শান্তিময় কৰি থাকিব বিচাৰোঁ, যদি অসমখনত জুবিন দাৰ ন্যায় পাব বিচাৰোঁ, তেতিয়াহ'লে জুবিন দাৰ আদৰ্শ মানি চলিব লাগিব।
জুবিনদাৰ এটা টকশ্বত কৈছিল আপোনাক যদি অসমৰ মুখ্যমন্ত্ৰী বনাই দিয়া হয় আপুনি কি কৰিব জুবিনদাই কৈছিল মই প্ৰথমতে নদী বান্ধৰ ব্যৱস্থা কৰিম ব্ৰহ্মপুত্ৰৰ তাৰপিছত মই অসমৰ পৰা কৰাপশ্যন দূৰ কৰিম তাৰপিছত এই হিন্দু মুছলমানৰ ভেদাভেদ দূৰ কৰিম এতিয়া চাওক আমাৰ চৰকাৰৰ পৰা আমাৰ জনতাৰ পইচা লৈ মন্ত্ৰীসকলে নদী বানপানী সমস্যা ৰোধ কৰিবলৈ বোলে ডাঙৰ ডাঙৰ পুখুৰী খান্দি আছে পুখুৰী খান্দি কেতিয়াও নদী ব্ৰহ্মপুত্ৰৰ বানপানী সমস্যা ৰোধ কৰিব পাৰিব নেকি আৰু বানপানী বৃদ্ধি হ'ব কাৰণ বৰষুণৰ পানী পৰিলে তাততো আৰু পানী কি হ'ব পানী আৰু তাতে জমা হ'লে আৰু বানপানী বৃদ্ধি হ'ব এনেকুৱা নকৰি যদি নদী বান্ধৰ ব্যৱস্থা কৰিলে হয় তেতিয়াহ'লে কিমান ধুনীয়াকৈ বানপানী সমস্যাটো ৰোধ কৰিব পাৰিলে হয় তাৰমানে পইচা লুটপাটৰ চিন্তাধাৰা হে আগত তাৰপিছত অসম উন্নত 2 নম্বৰ কথা অসমৰ যি কৰাপশ্যন অসমৰ যি শিক্ষিত মানুহবোৰ আছে যিসকল বেচলাৰ হৈ আছে সেইসকল মানুহক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব কৈছিল আমাৰ জুবিনদাই যে সেইসকল মানুহক যদি আমি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে অসমখন এনেই উন্নত হৈ যাব কিন্তু সেইসকল বেছিভাগ দেখা গৈছে আজি শিক্ষিত মানুহসকল বেকাৰ হৈ আছে কোনো ধৰণৰ কৰ্মসংস্থাপন পোৱা নাই 3 নম্বৰ কথা কৈছিল যে জুবিনদাই আমাৰ অসমখন মিলা প্ৰীতি সমৃদ্ধ অসম গঢ়ি তুলিবৰ কাৰণে অসমখনত কেতিয়াও পলিটিক্স নকৰিবলৈ কৈছিল মানে বেয়া পলিটিক্স নকৰিবলৈ কৈছিল এতিয়া চাওক অসমখনত যদি আমি এইসমূহ আঁচনি বা কিবা চাউল ডাউল দি পিনে জনতাৰ ওপৰৰ পৰা বেছি টেক্স লওঁ সেইসমূহ টেক্স দি জনতাকে কিবা পইচা দি আকৌ তাৰ পৰা নিজে লুটপাট কৰোঁ তেতিয়াহ'লে অসমখন কেনেকৈ উন্নত হ'ব আপোনালোকৰ মই ৰেচন কাৰ্ডৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ৰেচন কাৰ্ডত এজন মানুহৰ পাৰ মাহত সবকে ৰেচন কাৰ্ড দিছে মই মানি আছোঁ কিন্তু পাৰ মাহত 5 কেজিকৈ চাউল দিয়ে 5 কেজিকৈ চাউল লৈ এজন মানুহ কেতিয়াও এক মাহ চলাব পাৰিব নেকি আপোনালোকে নিজকে কোৱেশ্চন কৰকচোন এনেকুৱা নকৰি সমাজৰ যি দুখীয়া মানুহ আছে সেইসকল মানুহক যদি ৰেচন কাৰ্ড দিলে হয় বাছি আৰু সেইজন মানুহক 15-20 কেজিকৈ যদি চাউল দিলে হয় এক মাহ যাব পাৰিলে হয় এনেকুৱা নকৰি 5 কেজিকৈ চাউল দিয়ে মানিছোঁ কিন্তু আজি সেইসমূহ চাউল ডাউল পেট্ৰল যিসমূহ মিঠাতেল যিসমূহ বস্তু আছে সেইসমূহ বস্তুৰ দামটো কিমান ওপৰত লৈ গৈছে এই 5-10 বছৰৰ ভিতৰত আপোনালোকে 5 বছৰ আৰু 10 বছৰ 5-10 বছৰৰ এটা কম্পেয়াৰ কৰিবচোন আজিৰ পৰা 2010 বছৰত এটা বস্তুৰ দাম কিমান আছিল 2025 ৰ দাম কিমান হৈছে আকা পাতাল আপোনালোকে ডিফাৰেন্স পাই যাব তো এইসমূহ বস্তু আমাৰ অসমৰ পৰা দূৰ কৰিব লাগিব কৰাপশ্যন মেইন কথাটো হ'ল যে আমাৰ অসমৰ পৰা কৰাপশ্যন দূৰ কৰিব লাগিব কাৰণ আমি সকলোৱে শিক্ষিত হৈছোঁ আমি সকলোৱে বুজি পাওঁ আমি সকলোৱে মিলি অসমৰ জুবিনদাৰ ন্যায়ৰ লগতে অসমখনক ঠিক কৰা এটা প্ৰতিজ্ঞা লওঁ যেটো সপোন নেকি আমাৰ জুবিনদাৰ আছিল জয় অসম ধন্যবাদ জয় জুবিনদাৰ